কালি আমি ইয়াতে থাকিলোঁ শ্বিলং পুলিচ বজাৰৰ ওচৰতে পুলিচ বজাৰ নহয় নেগ্ৰিমছৰ ওচৰতে থাকিলোঁ আৰু চাওক ৰাতিপুৱা শুৱাৰ পৰা উঠিয়ে যেতিয়া এনেকুৱা এটা ধুনীয়া এটা ভিউ পোৱা যায় নহয় একদম মানে দেহ মন হাত পৰি যায় আৰু এনেকুৱা মানে পিচফুল নহয় ইমান ঠাণ্ডা জেগাখিনি মানে সঁচাই থাকিবলৈ এনেকুৱা মজা লাগিছে নহয় চাওক আপোনালোকে চাওক এবাৰ ৰাতিপুৱাই এনেকুৱা এটা যেতিয়া ভিউ দেখা পোৱা যায় নহয় একদম কেনেকুৱা মজা লাগে নহয় ৰাতিপুৱাই ইফালে আছে ইয়াৰ মেইন ৰাস্তা সেইটো হৈছে মেইন ৰাস্তা দেখিছে ইফালে ইয়াৰ গাড়ী চাড়ী গৈ আছে এইটো মেইন ৰোড আমি মেইন ৰোডৰ পৰা অকণমান ভিতৰত আছোঁ ইফালে ৱাও হোৱাট এ বিউটি ভিউ হৈছে আমাৰ ৰুমৰ পৰা ৱাও আৰু এইটোৱে আছে সেইটো হোমষ্টেটো ইলিয়ন হোমষ্টে ধুনীয়া একদম ফ্ৰণ্টতো ইয়াৰ ধুনীয়া ভিউ একদম মানে নেচাৰেল বিউটিৰ মাজত আছোঁ আৰু এফালে আমাৰ পৰি ঋষি ওলাই কৰি ৰেডি হ'ল কি ধুনীয়া এটা ভিউ ৱাটছ লেক যাম ফোন আহিছিল লগত ফোনক নমাই দিলোঁ সি নগাঁও গুচি গ'লগৈ আমি এতিয়া যাম ৱাটছ লেক নহ'লে লেডি হাইডাৰী পাৰ্ক আৰু ইয়াত আজি ৱেডাৰটো খুব ধুনীয়া একদম বৰষুণ এইফালে পিছত দেখা চাওঁ পৰি বহুত দিগদাৰ বা আমি পুলিচ বজাৰ মানে মেইন পুলিচ বজাৰ বিচাৰি বিচাৰি কমচে কম 1 ঘণ্টামান ঘূৰিছোঁ গুগলত ডাইৰেকশ্যন ভুল ফাইনেলি পুলিচ বজাৰ পালোহি এতিয়া যাম অলপ চাম চাইড কৰি লৈ চাওঁ হয় ৱাটছ লেকলৈ আহিলোঁ ৱাটছ লেক চাম বুলি আহিলোঁ কিন্তু দেখা আছে দেখোন ৱাটছ লেক বন্ধ বুলি গম পাইছোঁ তাকে ৰক্তিম সুধিবলৈ গৈছে কি হয় জানো এভৰি টিউজডে ক্ল'জ বুলি আছে মানে প্ৰত্যেক মংগলবাৰে চাগে বন্ধ থাকে নেকি নাজানো আৰু কিয় আমাৰে বেড লাগ নে কিয়ে জানো ৰক্তিম গৈছে তাকে চাওঁ যদি এইটো বন্ধ হয় আকৌ ক'ত যাওঁ আৰু যদি চব বন্ধ হয় আৰু তেতিয়াহ'লে আমাৰ ফালেতো শেষেই আৰু ৱাটছ লেক বন্ধ আছে তাকে ভাবিছোঁ এনেকৈ ছাইডৰ পৰা অলপ চাব পৰা জেগা আছে সেইফালেদি তাকে অকণ চাবলৈ আহিছোঁ ৱাটছ লেক চাবলৈ ৱাটছ লেক বন্ধ হৈ আছে চ' চাব নোৱাৰিলোঁ এনেই এনেকৈ চাইডে অলপমান চালোঁ এফালে আছে এখন বটানিকেল গাৰ্ডেনো বন্ধ হৈ আছে টিউজডে ইয়াত বন্ধ থাকে এতিয়া যাম লেডি হাইডাৰী পাৰ্ক তাত চাওঁ তাত খোলা থাকে নে বন্ধ থাকে যদি খোলা থাকে মোৰ চাম আপোনালোককো দেখাওঁ লেডি হাইডাৰী পাৰ্ক তাকে ভিতৰলৈ যাম অকণ চাম এখন যেনিবা ভাগ্য ভাল এখন খোলা আছে তাকে ভিতৰলৈ যাম আপোনালোককো দেখাওঁ বলক খেলিবলৈও আছে মানে পাৰ্কিং কিমান দূৰত পাৰ্কিং কৰিবলগীয়া হৈছে পাৰ্কিং কিমান গাড়ী গম পাইছোঁ ব'লা গৈ থাকাচোন মই ভিডিঅ'হে কৰি গৈ আছোঁ This is Lady Hydary Park. আগতেও এবাৰ আহিছোঁ তথাপিতো সেইবাৰ ভিডিঅ' চিডিঅ' পোৱা নাছিলে যিহেতু ইউটিউব নাছিলে এতিয়া কৰিছোঁ
পাৰ্কৰ এটা ভিতৰত চাবলৈ চাই আহোঁ কি আছে। এইফালে এয়া চিলড্ৰেনৰ কাৰণে আছে, পাৰ্ক আছে। পাৰ্কত যাম অলপ পিছতকৈ চাম। প্ৰথমতে আগত কি আছে চাই আহি লওঁ। এইপিনে ঋষি বাপেকৰ কোচত পৰি মোৰ লগত চাই আহোঁ। দুষ্ট কৰি আছে খালি কচত লোৱা গুণ্ডাটো এইটো চালা কচত লোৱা। বহুত মানুহ একদম ধুনীয়া এটা বতৰটো দেখিব। এই ৰ'দ এই বৰষুণ একদম পাৰফেক্ট বতৰ। পানী আজি আমাৰ ঋষিয়ে ইমান দুষ্ট কৰিছে, একদম শান্তি দিয়া নাই। কোচত উঠি আছে তুমি এনিমেলছ লেণ্ড সেইপিনে সোমাই গৈছিলোঁ তোন ইটো চাইডেদি সোমাইছোঁ খালি চালো দিয়া এইপিনে। আৰু এইটোৱে হৈছে লেডি হাইডাৰী পাৰ্কৰ মেইন এণ্ট্ৰেঞ্চটো। আমি এইফালে আইচক্ৰীম খাবৰ কাৰণে ৰৈ আছোঁ। আৰু ইয়াত টিকেট বেছি নহয়, ডাঙৰ মানুহৰ কাৰণে 20 টকা টিকেট আৰু এডাল্টছৰ কাৰণে হ'ল 10 টকা টিকেট। কি খাইছা? আইচক্ৰীম। মোৰতো পেলাই নিদিবা আকৌ। দেহা এপিনে চোৱা আইচক্ৰীম। এতিয়া আমি পুলিচ বজাৰত গাড়ী পাৰ্কিঙত থৈ খোজকাঢ়ি আহি আছোঁ। যাওঁ পুলিচ বজাৰৰ ফালে যাওঁ, অলপ কিবা কিবি চাওঁ। তাৰ আগতে কিবা এটা খাই কৰি লওঁ, যিহেতু অলপ ভোক লগা নিচিনা লাগিছে। সেইকাৰণে কিবা এটা খাই কৰি লওঁ, লৈ পেলাই যাওঁ পুলিচ বজাৰৰ ফালে। খাবা?
চজাৰ কৰি আহিলোঁ পুলিচ বজাৰ গ'লোঁ পুলিচ বজাৰ মাৰ্কেট ঘূৰিলোঁ কিবা কিবি অলপ বজাৰ কৰি লৈ পেলাই ৰিচি শুইয়ে আছে এয়া পৰিয়ে পকেট লৈছে তাকে দেখাই আছে তাকে খুব ভাগৰ লাগিছে এতিয়া আহিছোঁ পাৰ্কিঙলৈ গাড়ী চাড়ী লৈ যাওঁ গৈ পেলাই ঘৰলৈ যামগৈ আজি থাকিম বুলি ভাবিছিলোঁ কিন্তু নাথাকোঁ বহুত ভাগৰ লাগিছে কালিও যিহেতু আহিছোঁ গাড়ীতে ভাগৰ লাগি গৈছে আজি থাকিম বুলি ভাবিও নাথাকোঁ এতিয়া যামগৈ চাওঁ এপিনে গ'লে ৰাস্তাত যদি অলপ ভাল জেগা পাওঁ ৰখোঁ আৰু চাইকেললৈ ঘৰলৈ যামগৈ আৰু লেক চাবলৈ একদম ওচৰৰ পৰা সদায় আঁতৰৰ পৰাহে চাওঁ সদায় আমি দূৰৰ পৰাহে চাওঁ আজি একদম ওচৰৰ পৰা চাম এটা লেক হ্ৰদ ধুনীয়াকৈ একদম এটা ভিউ পইণ্ট বনাই থোৱা আছে ধুনীয়াকৈ চাব পাৰি আৰু ইয়াতে ৱাটাৰ স্পৰ্টছো কৰিব পাৰি যিহেতু আমি আহি পোৱা দেৰি হ'ল চ' এইবিলাক একো দেখিবলৈ নাপালোঁ ইয়াতে ধুনীয়াকৈ ব'টিং কৰা সুবিধা আছে ব'টিং বাৰু মানুহে এতিয়াও কৰিয়ে আছে আৰু ৱাটাৰ স্পৰ্টছ কৰিব পাৰি একদম খুব ধুনীয়া ফেচিলিটি আছে ইয়াতে আৰু ইয়াত আহিবৰ কাৰণে পাৰ পাৰ্চন 60 ৰুপিজকৈ লৈছে মানে লেক ভিউটো চাবৰ কাৰণে এণ্ট্ৰি ফিজ লৈছে পাৰ পাৰ্চন 60 ৰুপিজকৈ আমাৰ ৰক্তিম আৰু মোৰ লৈছে দুটা মিলি 120 লৈছে পৰি বাৰু এণ্ট্ৰি ফিজ নাই লোৱা তুমি মানিলে যাবা কি কৰিবা মানি ভাল লাগিছে নে ভাল লাগিছে দেখাই ভাল লাগিছে নে আৰু চাবা যাম গ'বলা যাবাগে নে ঘৰলৈ ইয়াতে থাকিবা নাথাকা ঘৰলৈ যাবাগে ব'লা যোৱা আৰু পৰিয়া কি খাইছে দেখাই দিয়ে ভালকৈ দেখো পৰিয়া খাইছে পকৰি খাই গ'লেহে যাবা ন গোমধান আৰু পকৰি খালোঁ এতিয়া খাব লৈছোঁ চিকেন লেগ পিচ দেখিছে কেনেকৈ এটা হালধি পাতত দিছে ধুনীয়াকৈ মানে আমি খাইছোঁ চচ দি এইপিনে ৰক্তিমে চিলি চচ দি পেলাই এয়া ৰক্তিমৰ এইটো এতিয়া আহি পেলাই জোৰাবাট পালোহি ওলাই আহিলোঁ তাৰপৰা আহি পেলাই উমিয়াম লেক চালোহি আপোনালোকক দেখাইছোৱেই উমিয়াম লেক চালোহি সেইখিনি জেগা আজিলৈকে চোৱা নাছিলোঁ কোনোদিন
শ্বিলঙলৈ বহুতবাৰ আহিছোঁ, এইবাৰ সৈতে 7বাৰমান আহিলোঁ চাগে। তথাপিতো আহিলেও হেঁপাহ নপলায়, কিন্তু ভাল লাগে, বহুত ভাল লাগে, সেইকাৰণে আহিয়ে থাকোঁ। কিন্তু উমিয়াম লেকৰ সেইখিনি জেগা আজিলৈকে চোৱা নাছিলোঁ, আজি চালোঁ, চাই কৰি লৈ ওলাই আহিলোঁ। আহি পেলাই এতিয়া যোৰাবাট পালোহি, এয়া অভাৰব্ৰিজৰ তলতে। ইয়াৰ পিছত এতিয়া ঘৰলৈ যামগৈ আৰু ক'তো নোসোমাওঁ, কাৰণ বহুত ভাগৰ লাগিছে, দিনটো গাড়ীতে ঘূৰি থকা হৈছে, ল'ৰা ছোৱালীও আমনি লাগিছে। ইফালে পৰি পিছ চাইডে, পৰি আৰু ঋষি দুইটা শুই আছে পিছ চাইডে। তো ভাবিছোঁ ভিডিঅ'টো ইমানতে সামৰিম আৰু শ্বিলঙতনো কি কৰিলোঁ সকলোখিনি অকণ আপোনালোককো দেখাবলৈ চেষ্টা কৰিলোঁ। যদি ভিডিঅ'টো চাই ভাল পায় তেনেহ'লে প্লিজ লাইক কৰিব আৰু কমেণ্ট কৰিব। যিসকলে এতিয়ালৈকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেওঁলোকে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব।